ভিডিঅ'টো দেখাৰ পিছত মই এটা কথা গ্যাৰাণ্টি ল'ব পাৰিম যে আপোনাৰ এফআইআৰ আপুনি যদি কেতিয়াবা থানাত এফআইআৰ কৰিছে আপোনাৰ এফআইআৰটো পুলিচে কেতিয়াও ল'বলৈ অস্বীকাৰ নকৰে। কেতিয়াবা এনেকুৱা হয় যে আপুনি থানাত গৈছে, আপুনি এফআইআৰ কৰিবলৈ গৈছে আৰু পুলিচে এফআইআৰটো নলয়। কেইবাটাও কাৰণ হ'ব পাৰে যে আপোনাৰ এফআইআৰটো পুলিচে কিয় নলয়। আপুনি যাৰ নামত এফআইআৰ কৰিব গৈছে তেওঁ হয়তো কোনো প্ৰভাৱশালী মানুহ হ'ব পাৰে, কোনো মন্ত্ৰী বিধায়ক হ'ব পাৰে বা কোনো পুলিচৰ এগেইনষ্টতে আপুনি কেছ কৰিব গৈছে। মন্ত্ৰী বিধায়ক নালাগে, আপুনি পঞ্চায়তৰ যিকোনো এজন প্ৰতিনিধি বা আপোনাৰ সুলভ মূল্যৰ কোনো দোকানীৰ নামতে আপুনি কেছ কৰিব যাওক, যিকোনো ৰিজনেই নহওক কিয় কেতিয়াবা এনেকুৱা হয় যে পুলিচে আপোনাৰ এফআইআৰখন নলয়। আইনে ইয়াৰ কাৰণে কি ব্যৱস্থা ৰাখিছে? আইনে দুটা ব্যৱস্থা ৰাখিছে। সেকশ্যন 154 সাবক্লজ 3, সেকশ্যন 156 সাবক্লজ 3। প্ৰত্যেকটো বস্তু চাওক, আমি কোৰ্টৰ মাধ্যমত যাই আমি সমাধান কৰিব নোৱাৰোঁ। পুলিচে যদি এফআইআৰ নলয়, আপুনি কোৰ্টত যায় এইটো যদি আপুনি কৰিব যায়, এফআইআৰটো যদি আপুনি কোৰ্টত কৰিব যায়, তেতিয়াহ'লে আপোনাৰ পইচাৰ প্ৰয়োজন হৈ যাব, আপোনাৰ মানে শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন হৈ যাব। গতিকে আপুনি কোৰ্ট নোযোৱাকৈ আপুনি এফআইআৰখন কেনেকৈ আপুনি ৰেজিষ্টাৰ কৰিব তাৰ কিছু বেচিক আলোচনা এই ভিডিঅ'টোত কৰিম। চাওক, প্ৰথম হ'ল যে আপুনি পুলিচে যদি আপোনাৰ এফআইআৰটো লোৱা নাই, আপুনি কেইবাটাও কাম আপুনি কৰিব পাৰে। আউট অফ কোৰ্ট নোযোৱাকৈ আপুনি কেইবাটাও কাম কৰিব পাৰে য'ত নেকি পুলিচে বাধ্য হৈ আপোনাৰ এফআইআৰখন ল'ব। কাৰণ আপুনি যেতিয়া এখন কমপ্লেইন লৈ থানাত গৈছে, মানে কমপ্লেইন বা এজাহাৰ আপুনি লৈ থানাত গৈছে আৰু পুলিচে গুৰুত্ব দিয়া নাই, পুলিচে আপোনাৰ এফআইআৰখন লোৱা নাই, তেতিয়াহ'লে আপুনি কি কৰিব পাৰে? ছ'চিয়েল মিডিয়াত আপুনি এইটো পোষ্ট কৰিব পাৰে বা ভিডিঅ' বনাই আপুনি আপলোড কৰিব পাৰে। আজিকালি ছ'চিয়েল মিডিয়া এখন ডাঙৰ মানে ইনষ্ট্ৰুমেণ্ট হৈছে, সমাজৰ এখন ডাঙৰ মাধ্যম হৈ পৰিছে। আপুনি যদি নিজে ছ'চিয়েল মিডিয়াত আপলোড কৰিবলৈ সাহস নাপায় বা আপুনি যদি ছ'চিয়েল মিডিয়া সিমান এটা ব্যৱহাৰ নকৰে, তেতিয়াহ'লে আপুনি কি কৰিব? নিশ্চয় বহুত মানুহ আপোনাৰ সমাজত ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে যাৰ বুকুত অলপ গাৰ্ডছ আছে, অলপ দম আছে। কোন টাইপৰ মানুহৰ কথা মই কৈ আছোঁ? হয়তো আপোনাৰ মনত আহিব যে নেতাবিলাক বা ৰাজনীতিক দল কৰাবিলাক মানুহ হয়তো সাহসীয়াল নেকি? সেইবিলাক সাহসীয়াল নহয়, সেইবিলাকৰ কেৱল পাঞ্জাবীহে আছে। আপুনি কি কৰিব পাৰে? আপুনি যদি পুলিচে এফআইআৰ লোৱা নাই, আপুনি প্ৰথমে কৰিব পাৰে, আপুনি যদি কোনো সংগঠন আছে, আপুনি সংগঠনৰ ওচৰত চাপিব পাৰে। কোনোবা ক্লাব, কোনোবা অনুষ্ঠান বা কোনোবা NGO এইবিলাক লৈ আপুনি কি কৰিব পাৰে? আপুনি থানাত যাব পাৰে। তেতিয়া সম্ভাৱনা থাকে যে আপোনাৰ এফআইআৰটো ইজিলি পুলিচে একচেপ্ট কৰি ল'ব। আৰু এইবিলাক কামত যদি আপোনাৰ নহয়, আপুনি এইবিলাক কৰাৰ পিছত সংগঠন বা ইত্যাদিবিলাক চব ৰিপৰ্টাৰসকলক জনোৱাৰ পিছতো যদি আপোনাৰ ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ পিছতো যদি আপোনাৰ এফআইআৰখন ৰেজিষ্টাৰ্ড হোৱা নাই, তেতিয়াহ'লে আইনে আপোনাৰ কাৰণে দুটা ৰাস্তা দিছে। SPৰ ওচৰত কমপ্লেইন জনাবলৈ হ'লে আপুনি ছেকশ্যন মেনশ্যন কৰিব নালাগে। আপুনি যিখন কমপ্লেইন পুলিচ থানাত লিখিছিল, অসমীয়া ভাষাতেই হয়তো আপুনি লিখিছিল, সেই অসমীয়া ভাষাৰ সেই কমপ্লেইনটো আৰু লগতে আৰু এখন কমপ্লেইন আপুনি অসমীয়া ভাষাতে আপুনি লিখি SP লৈ পঠিয়াই দিয়ক। আপুনি যদি SPৰ অফিচত নিজে যাই ভিজিট কৰি আপুনি দিব পাৰে, ভাল কথা। যদি নোৱাৰে, আপুনি বাই পোষ্ট আপুনি SP অফিচত এইটো জমা দিব পাৰে। আৰু এটা কথা মই কৈ দিওঁ, মই এইটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ। আপুনি যেতিয়া হয়তো মানুহে ভাবে যে SP অফিচত গ'লে SP ইমান ডাঙৰ মানুহ, আমাক সাধাৰণ মানুহক ৰেছপন্স কৰিবনে নাই, এটা কথা মই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ যে আপুনি যেতিয়া যিকোনো এটা অফিচ, ডাঙৰ অফিচ, যিকোনো এখন ডিপাৰ্টমেণ্টৰ আপুনি ডাঙৰ অফিচত যাব, যিমান ডাঙৰ অফিচাৰৰ লগত কথা পাতিব, সিমান আপুনি এটা সন্মান পাব, সিমান গুৰুত্ব সহকাৰে শুনিব। হয়তো আপোনাৰ লোকেল পুলিচ ষ্টেচনত যেতিয়া আপুনি যায়, আপোনাৰ এখন বহিবলৈ এখন ঠাই হয়তো নচিব নহয়, হয়তো এখন চেয়াৰ নচিব নহয়, হয়তো এগিলাচ পানী নচিব নহয়, কিন্তু যেতিয়া আপুনি সেই পুলিচ ডিপাৰ্টমেণ্টৰে ডাঙৰ অফিচাৰৰ ওচৰত যাব, SPৰ ওচৰত যাব, DSPৰ ওচৰত যাব, আপোনাক খুব ভালকৈ আপোনাক কথাখিনি শুনা হ'ব, খুব ভালকৈ আপোনাক সন্মানে আপোনাক বহিব দিয়া হ'ব, আপোনাৰ প্ৰত্যেকটো কথা শুনা হ'ব, আপোনাৰ প্ৰত্যেকটো কমপ্লেইন শুনা হ'ব। এনেকুৱা মই প্ৰেক্টিকেলি পাইছোঁ। আপুনি SPৰ ওচৰত যেতিয়া যাব, আপোনাৰ পুলিচ ষ্টেচনৰ মানুহজনে আপোনাক হয়তো কথাখিনি গুৰুত্ব দিয়া নাই, কিন্তু আপুনি যেতিয়া SPৰ ওচৰত যাব, আপোনাক খুব ভালকৈ একদম সযতনে আপোনাৰ কথাখিনি শুনা হ'ব। আৰু শুনাৰ পিছত কি হ'ব? সেই পুলিচজনক অৰ্ডাৰ দিব আপোনাৰ কেছটো ৰেজিষ্টাৰ কৰাৰ কাৰণে। আৰু ধৰক যদি এনেকুৱা হয় যে আপোনাৰ কেছটোৱে আছিল পুলিচৰ এগেইনষ্টে, আপোনাৰ লোকেল পুলিচ ষ্টেচনৰ কোনোবা পুলিচৰ বিষয়া বা কোনোবা পুলিচ এজনৰ এগেইনষ্টতে আপুনি কেছ কৰিব গৈছে, পুলিচেতো আপোনাৰ কেছ নল'ব, আপুনি গৈছে SPৰ ওচৰত, তো চান্স থাকে যে SPয়ে নল'ব, কাৰণ তেওঁলোক একেই ডিপাৰ্টমেণ্ট। আচলতে এনেকুৱা নহয়, পুলিচৰ এগেইনষ্টতেও SPয়ে কেছ লৈ লয়, কিন্তু ধৰক যদি এনেকুৱা হ'ল যে পুলিচেও নল'লে, পুলিচেও SPয়েও ইণ্টাৰেষ্ট নেদেখালে বস্তুটোত, তো তেতিয়া কি কৰিব? তেতিয়া আপোনাৰ কাৰণে ছেকেণ্ড অপশ্যনটো আছে 156 সাবক্লজ 3।
এই অনুযায়ী আপুনি কি কৰিব পাৰে মেট্ৰপলিটান মেজিষ্ট্ৰেটৰ ওচৰত এখন পিটিশ্যন ফাইল কৰিব পাৰে আৰু মেজিষ্ট্ৰেটে আপোনাৰ এজাহাৰখন চাই পুলিচক অৰ্ডাৰ কৰিব আপোনাৰ কেছটো ল'বলৈ। ইয়াৰ পিছতো যদি মেজিষ্ট্ৰেটেও যদি আপোনাৰ কেছটো ল'বলৈ অস্বীকাৰ কৰে বা আপোনাৰ কেছটোত ইণ্টাৰেষ্ট নেদেখায় তেতিয়াহ'লে আপুনি এখন ৰিভিউ পিটিশ্যন আপুনি ছেছন কোৰ্টত ফাইল কৰিব পাৰে। ছেছন কোৰ্ট হ'ল এখন জিলাৰ আটাইতকৈ ক্ৰিমিনেল কোৰ্টবিলাকৰ ভিতৰত আটাইতকৈ সৰ্বোচ্চ কোৰ্ট। গতিকে আপুনি ছেছন কোৰ্টত এখন ৰিভিউ পিটিশ্যন ফাইল কৰিব পাৰে আপোনাৰ এই এপ্লিকেশ্যন সম্বন্ধে। যদি ছেছন জাজে যদি ভাবে যে আপোনাৰ এপ্লিকেশ্যনখন বা আপোনাৰ পিটিশ্যনখন একচেপ্ট কৰিব লাগে তেতিয়াহ'লে পুলিচক ছেছন কোৰ্টে অৰ্ডাৰ দিব পাৰে। ইয়াৰ পিছতো যদি নহয়, মই কেইবাটাও ভিডিঅ'ত আগতেও কৈছিলোঁ ছেকশ্যন 482 হাইকোৰ্টৰ এটা পাৱাৰ আছে যে হাইকোৰ্টে কি কৰিব পাৰে লয়াৰ কোৰ্টবিলাকক এটা অৰ্ডাৰ দিব পাৰে। হাইকোৰ্টৰ এটা ইনহেৰেণ্ট পাৱাৰ আছে। গতিকে আপুনি হাইকোৰ্টলৈ যাব পাৰে 482 ক্ৰিমিনেল প্ৰচিজাৰ কোড মতে। আৰু 482 ক্ৰিমিনেল প্ৰচিজাৰ কোড মতেও যদি আপোনাৰ কাম নহয়, হাইকোৰ্টৰ পৰাও যদি আপোনাৰ কাম নহয়, আপুনি আৰু ওপৰলৈ যাব পাৰে। কিন্তু মই আপোনাক ক'ম যে আৰু ওপৰলৈ আপুনি নোযোৱাটোৱেই ভাল, কাৰণ ইমানখিনি কৰাৰ পিছত সংগঠন ইত্যাদি ক্লাব NGO ছ'চাইটি এইবিলাক লগাৰ পিছত আপুনি ছ'চিয়েল মিডিয়াত পষ্ট কৰাৰ পিছত এই দুটা প্ৰভিজন আপুনি লোৱাৰ পিছতো যদি আপোনাৰ কাম নহয় তেতিয়াহ'লে হয়তো সম্ভাৱনা এনেকুৱা থাকে যে আপোনাৰ এফআইআৰখন অতিকে দুৰ্বল, আপোনাৰ এফআইআৰখন বেচলেছ, সেইকাৰণে কোনেও আপোনাৰ এফআইআৰখনত ইণ্টাৰেষ্ট দেখুওৱা নাই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটোত যদি প্ৰথম আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছিল শ্বেয়াৰ কৰিব। ধন্যবাদ। সত্যমেৱ জয়তে।